सूर्यकोटि समप्रभा निर्विघ्नं कुरु मे देव। বাবা ও বাবা উঠা বেলি আহি মূৰৰ ওপৰ পালে এই মাৰ পৰা আৰু শান্তি নাই এই ৰাতিপুৱা জগাব হলে নে ৰাতিপুৱাৰ চাহকাপ প্ৰিন্স নহলে খাই ভালেই নালাগে ই আমাৰ লগতে থাকে মাক দেউতাকো ঢুকাল চাৰালৈ দুখেই লাগে বাবা এই মাত্ৰ তোমাৰে কথা কৈ আছিলো নহলে চাহ লৈ আহক আনি আছো তুমি বহা বাবা লোৱা চেনি অকণো নাই নহয় বাবা মোৰ চুগাৰ আছে সেইকাৰণে মই অলপ চেনি কমাই খাওঁ যাওকচোন আপুনি ঘৰৰ ভিতৰত যাওক নহয় দোষ মাৰ লগত খাওঁতে খাওঁতে মোৰো অভ্যাসে হৈছে যা নহ'লে আমি এবাৰ ফুৰি আহো বল তইতো ওলাই আহিছ মই ওলাই লওঁ পৰশ বল নহ'লে বল বল দোকান দিলি নেকি ন দিলো দে পিছে বিক্ৰী বাৰ্তা কেনে আছে দে ভালে ভালে ঈশ্বৰৰ কৃপাত মোৰ মানে অলপ কাম আছে আগৰ পৰাই আহো ৰবা যা নহ'লে পুৰুষ বহুত ভোক লাগিছে খালি দেখোন ৰাতিপুৱা খাওঁ খাওঁ কৰি থাকা কিয়া নহয় চাহো খালি চাহ খাই আহিলো আৰু ভাতো খোৱাত ভাল পইচাও নাই বল আৰু দা ভাস্কৰক দেখিছিলি নেকি নাই এইপিনে গৈ আছে দে নহ'লে ঠিক আছে ৰচোন ৰচোন কি হ'ল আৰু ৰ না এত কওঁ নাই দেখো আৰে কি চলিবি তই মানি বেগটো মাৰি দিলি হঠাৎ দে চালা যা কি কৰো তা কি কৰো আইডিয়া পিছফালে কি চাচো পলা 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 ইয়াত থকা ল'ৰাজন ক'ত গ'ল ইয়াৰ বিস্কুট পেকেটটো নাই ক'ত গ'ল পুৰুষ পৰহিলৈ এটা ইণ্টাৰভিউ আছে হয় নেকি কেতিয়া যাবা 9 মান বজাতে যাব লাগিব আৰু
দেচোন নহ'লে মই গাড়ী এখন মাথা মাৰোঁ। ঠিক আছে নহ'লে। বাবা তুমি ইমানখিনি পঢ়িলা একো কামতে নাহিল। মোৰো পেঞ্চনৰ টকাৰে ঘৰ নচলা হৈছে, তুমি কিবা কৰা। নহয় অ' মা, মইতো কামৰ মাথা মাৰিয়ে আছোঁ, কিন্তু য'তে যাওঁ তাতে পইচাই লাগে শুন। মা পৰহিলৈ এটা ইণ্টাৰভিউ আছে ৰ, তালৈ গৈ চাওঁ কি বা হয়। তই যাচোন ভাত বনা গৈ। কালিতো তোৰ ইণ্টাৰভিউ আছে ন, গাড়ীটো মই মেনেজ কৰিম, বাকীখিনি তই চাবি। আৰু কালি 9:30 বজাত তই ৰেডি হৈ থাকিবি হা, মই তাই গৈ থাকোঁ। ঠিক আছে। বাবা অ' বা অ' মা। ঘৰত শাক পাচলি একোৱে নাই, তুমি অলপ বজাৰৰ পৰা আহাচোন। মা অ' মা, মনাখন লৈ আছোন। লোৱা বাবা। মা বস্তুবোৰ বহুত দামো, অলপ কিবাহে আনিলোঁ। হ'ব দিয়া। মা অ' মা। অ' বাবা। মই যাওঁ। অ' বা কাৰ লগত যাবা? মই প্ৰিন্সৰ লগত যাম। বাবা ভালদৰে যাবা। অ' মা। পুৰুষ আহিলি? আহিলোঁ দে। দেৰিয়ে হ'ল, 9 বাজিলে। সোনকালে যাওঁ। ইণ্টাৰভিউ কি হ'ল তোৰ? এই ৰোজ নহ'ল দেই, সকলোতেচোন পইচাই লাগে। তই ঘৰত যাচোন, মোৰ এটা কাম আছে। হয় নেকি? দে নহ'লে। যোৱা। মা মা কি হৈছে তোৰ? মা উঠচোন মা। মা মই এতিয়া কি কৰোঁ? মা মা তোৰ উঠচোন মা। মা প্ৰিন্সক ফোন কৰাই ভাল হ'ব ৰ। হেল্ল' অ' প্ৰিন্স। অ' মই ঘৰ আহিবতে মা বিচনাত পৰি আছে, এতিয়া কি কৰোঁ মই? তই যিমান পাৰা সিমান সোনকালে আছোন।
ভাইটি তোমাৰ মাৰ হাৰ্টৰ প্ৰব্লেম হৈছে অপাৰেশ্যন কৰিব লাগিব তোক কিমানমান টকাৰ প্ৰয়োজন হ'ব 1 লাখ মান টকা লাগিব তুমি সোনকালে কাউণ্টাৰত জমা কৰা দোষ মাৰ বোলে অপাৰেশ্যন কৰিব লাগিব তোৰ দোষ আৰু সেই হস্পিটেল পঢ়ি থকা মা ডাঙৰ পুত্ৰ এতিয়াও জীয়াই আছে যা তই আৰম্ভ কৰ অপাৰেশ্যন মই পইচা লৈ আহি আছোঁ এতিয়া মই কি কৰোঁ তই যা অপাৰেশ্যন শুৰু কৰ মই পইচা লৈ আহি আছোঁ তো বস ইমান টাইম হল মাল যে আহি পোৱা নাই কি ইমান টাইম হ'ল মাল আহি পোৱা নাই চালা ৰ মই কল কৰি সুধি আছোঁ হে ৰহ তালাচি আৰে সঞ্জু ভাই তো মোৰ পাৰ্টনাৰ হয় আমি একেলগে কাম কৰোঁ ও সঞ্জু ভাই মোক 1 লাখ টকা লাগে কি মোক 1 লাখ টকা লাগে আৰে ইমান টকাৰ তো কিহৰ প্ৰয়োজন হ'ল মোৰ মাৰ হাৰ্টৰ অপাৰেশ্যন কৰিব লাগিব অ মা বুলি কোৱা কাৰণেহে পালি নহ'লে কিন্তু তাৰ এটা চৰ্ত আছে কি তই মই কোৱা মতে মাল জাগাত পਹੁঁচাই দিব লাগিব আৰে কালিয়া কি বস মালখিনি লৈ আহ ল বস সেই ইয়াক দি দে এই ল তোৰ টকা তই সময়ত পাই যাবি আৰু এই প্ৰিন্সক ফোন লগাব লাগিছিল নহয় সি চালা টকাকেইটা নি নাহাই হৈছে ওকে বস হেল্ল' হেল্ল' ক'ত আছে মই গৈ আছোঁ আৰে অ' সঞ্জু ভাই মোক কিয় ফোন কৰিছিলি অ' আৰে মাল অলপ জাগাত দিবলৈ আছিল ক'ত আৰে কালিয়া অ মালখিনি লৈ আহ ল তাতে এড্ৰেছ আছে আৰু এটা কথা কওঁ আৰু নেক্সট টাইম তহঁতে মোক ফোন নকৰিবি আৰু তহঁতৰ লগত মই কাম নকৰোঁ আৰু এই মাল ক'ত পঠাব লাগে পঠাম এই সময়মতে যাতে মাল যাই পায় চালা গোলামৰে কথা বেছি হা আৰু সময়মতে মাল যাব সময়মতে মাল কিন্তু আৰু মোক নেক্সট টাইম তহঁতে নাপাবি প্ৰিন্স অ প্ৰিন্স কি হলো মাৰ অপাৰেশ্যন কৰি আহিলোঁ এবাৰ তই দেখা দিয়া নাই নাই দোষ মোৰ বহুত টেনশ্যন কি হ'ল তোৰ মাৰ যে অপাৰেশ্যন যে কৰিছিলোঁ মই যে বন্ধু এজনৰ পৰা যে 1 লাখ টকা যে আনিছিলোঁ
সি আৰু মোক মাতি আছোঁ কামৰ কাৰণে, কিন্তু মই এই বেয়া কাম কাৰণে যোৱা নাই। তই ঘৰত যা এতিয়া, মই আহি আছোঁ। আৰে ঐ সঞ্জু ভাই, তই মোৰ ভাই পিঞ্চক এইবিলাক কামত লগাই ভাল কাম নকৰিলি দেই। আরে ভাল বেয়া এইবোৰ সঞ্জয় কি আৰু হ'ব, সঞ্জুক মাত্ৰ মাল লাগে। আৰে সি মোৰ মাৰ অপাৰেশ্যনৰ কাৰণে এইবিলাক কাম কৰিছিল, আৰু তই সদায় সদায় এইবিলাক কামত লগাই ভাল কাম নকৰিলি দেই। আৰু এটা কথা, এতিয়া মই যাওঁ, তই যাতে নেক্সট টাইম এইবিলাক কামত নলগা। ঐ তই হৈছ কিতাপৰ মাজত সোমাই থকা এটা মহাত্মা গান্ধী, আৰু মই হৈছোঁ এই জংঘলৰ বাঘ, আৰু এই মহাত্মা গান্ধীয়ে বাঘৰ লগত কেতিয়াও যুঁজিব নোৱাৰে। কি এইবিলাক কুকুৰ পুহি ধৰিছে নেকি? ঐ তই কাক কুকুৰ বুলি কৈছ বে? তই হৈছে এটা মেকুৰী। আরে খতম কৰি দে ইয়াক। আরে সারা তোর ইমান হক তো মোর ভাইক মারা। আরে সি মোর কলিজা হয় কলিজা। আরে সি আঘাত পোৱা মানে মই আঘাত পোৱা। ভাই ও ভাই তই উঠো ভাই। ও ভাই তোর কিয় মাত নাই? ও ভাই উঠছো তই, এই হস্পিটালে লৈ যাব লাগিব ভাই। মা এইটো দিনত দুবাৰকৈ খাবা, আৰু এই মলমটো যে আছে এই মলমটো বঢ়িয়াকৈ লগাই থাকিবা। আৰু মা তোমাৰ ঔষধ পাতি ভালদৰে খাই আছেনে নাই? খাই আছোঁ। মা মই এতিয়া গৈয়ে থাকোঁ দেই। যাবা দিয়াচোন, বহা।
ঘৰত বৰ বেয়াই চলি আছে। মোৰো অসুখ, বাবাৰো এনেকুৱা হ'ল। তুমি নহ'লে যে কি হ'ল হয়। তুমি আজিৰ পৰা আমাৰ লগত একেলগেই থাকিবা। মা, আপোনালোকে টেনশ্যন ল'ব নালাগেতো। আপোনালোকৰ লগত সদায় মই আছোঁ আৰু এইটো মোৰ সৰু ভাইটিৰ দৰে। আৰু মা, মই এতিয়া গৈ থাকোঁ আৰু ঔষধ পাতি অলপ ভালদৰে খাই থাকিবা হা মা। মই এতিয়া যাই থাকোঁ আৰু। দোষ, তুমি অলপ বহাচোন। দোষ, বলচোন এবাৰ বাহিৰৰ পৰা আহোঁ। বাহিৰত যাবা নেকি? ব'লা।